আকাশ দা ফ্ৰুট জেল লগাইছে দৈ কিনি ল'লোঁ দৈটো 20 টকা দৈ আৰু ৰসগোল্লা দেখিলেও খাব লাগে কিন্তু খাবলৈ পইচা নাই So hey guys, welcome back to my YouTube channel RVS Dian Vlogs and মই ঋষি মানে সকলোকে স্বাগতম জনাইছোঁ আকৌ বাৰ মোৰ এই YouTube channel RVS Dian Vlogলৈ আৰু আজি এই ভিডিঅ'লৈ So guys, আজি ৰিসেন্টলি সেপ্টেম্বৰ 25 তাৰিখে মই গৈছিলোঁ উৰিষ্যা আৰু উৰিষ্যাত মই গৈছিলোঁ যিহেতু মই আপোনালোকে সকলো এক্টিং কৰা ষ্টাৰ্ট কৰিছোঁ তাৰ কাৰণে মই পূৰ্বৰংগৰ প্ৰডাকশ্যন হাউচত মই এক্টিং শিকি আছোঁ লগতে তাতে তাৰ পৰা মই নাটক কৰি আছোঁ তো তাৰ পৰা গুণাকৰ ছাৰৰ ডাইৰেকশ্যন আৰু গুণাকৰ ছাৰে লিখিত এখন নাটক ৰত্নাকৰ নাটকখন আমি উৰিষ্যাৰ নেশ্যনেল থিয়েটাৰ ফেষ্টিভেলত আমি কৰিব গৈছিলোঁ তাতে মই ফাৰ্ষ্ট টাইম গৈছিলোঁ মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে উৰিষ্যাত যোৱা চ' খুব ভাল লাগিছিল আৰু তাতে গৈছিলোঁ মই আৰু বহু দিন হ'ল মই ইয়াৰ পৰা মানে ব্লগ বনাইছিলোঁ কিন্তু মই ব্লগটো আপলোড কৰা হোৱা নাই চ' আজি ভাবিলোঁ মই ব্লগটো আপলোড কৰি দিওঁ আৰু যি হৈ আছিলে মই কেনেকৈ গ'লোঁ কেনেকৈ আহিলোঁ কি হ'ল নহ'ল এইবোৰ কথা মানে এইবোৰ ব্লগটো আজি চাবলৈ হ'ব আপুনি থাম্বনেইলত গম পাইছে যে তাকে মানে এই ব্লগটো মই আপোনাক দেখাম কি হ'ল মোৰ লগত কেনেকৈ গ'লোঁ চ' আপোনালোকে চাই থাকক যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লগতে মোৰ এই চেনেল ছাবস্ক্ৰাইব কৰিব আৰু মই আৰু গাইজ এইটো ভিডিঅ' বহুত দীঘল হ'ব গতিকে সেইকাৰণে মই দুটা ভাগত ভাগ কৰিছোঁ এটা হৈছে পাৰ্ট 1 আৰু এটা পাৰ্ট 2 আৰু একচুৱেলি পাৰ্ট 3 তিনিটা ভাগ কৰিছোঁ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 চ' পাৰ্ট 1ত মই কেনেকৈ গ'লোঁ আপোনালোকে দেখাব পাৰ্ট 2ত আপোনালোকে দেখাব কি হ'ল তাৰপিছত পাৰ্ট 3ত মই এটা জেগালৈ গৈছিলোঁ আৰু মই উভতি অহাৰখিনি আপোনালোকে চাবলৈ পাব চ' গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগে এতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব চেনেল ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন দবাই দিব এইটো আজি আমাৰ আৰম্ভ কৰোঁ আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ চ' গাইজ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছিলে ৰাতিপুৱা 3টা বজাৰ পৰা আৰু আমাৰ ট্ৰেইন আছিলে 6টা বজাত গতিকে আমি সোনকালে ওলাই গৈছিলোঁ চ' গাইজ গৈ আছোঁ ৰাতিপুৱা হৈছে আৰু ইমান ভালকৈ পোহৰ হোৱাই নাই চ' চাব পাৰে গোটেই কেমেৰাটো মানে পোহৰত ফাটি আহে ন একদম চিলমিলা থাকে ফাটি আছে মানে আহিব লগা হ'ল কাৰণ ট্ৰেইন আছে সোনকালে যাব লাগিব ৰিক্স ল'ব তাতে আকৌ ৰাতিপুৱা গাড়ী নাপায় ন গতিকে নিজৰ কাৰণে কোনোবা এটা থাকিলে বাৰু পুটুকৈ থৈ দিব কিন্তু ইমান দূৰ গাড়ী নাপায় পুটুকৈ আমাৰ গাড়ী ইমান কম চ' সেইকাৰণে নাপায় গাড়ী তো সেইকাৰণে আৰু সোনকালে ওলাই দিছোঁ লাহে সোনকালে আৰামত মানে খোজকাঢ়ি কৰি মানে ফোন কৰাকৈ হৈছে ছাৰকো ফোন কৰিলোঁ ছাৰো আহি আছে আৰু লগতে যিবোৰ যাব দাদা বাইদেউ বন্ধু যিবোৰ আছে বন্ধু নাই ক'ব গ'লে মই সৰু আমাৰ গ্ৰুপত দাদা বাইদেউসকল আহি আছে চ' গাইজ মই আহি পালোঁ ষ্টেচন গুৱাহাটী ষ্টেচন বৰ্তমান ৰখি কিনে আৰু মোৰ লগত আছে আমাৰ ভাৰতী বা দীপাংকৰ দা বিপ্লৱ দা আৰু এয়া উৎপল দা আৰু এয়া আকাশ দা আৰু আছে বাকী কেইজন আৰু ছাৰো আহি আছে আৰু ভাবিছে আমি যাম একদম প্লেটফৰ্মত যাম প্লেটফৰ্ম নম্বৰ 4 আৰু বাংগালুৰু এক্সপ্ৰেছ ন আমাৰ ট্ৰেইনখন কি বাংগালুৰু এক্সপ্ৰেছ ন বাংগালুৰু এক্সপ্ৰেছ Somebody told me that it's over. I know it's true. You made me happy for a while. I remember fleeting times when we stepped on top of cars. Now I don't know you, you don't know me too. So guys, train start হৈ গ'ল আৰু গৈ আছোঁ বাকী উৎপল এটা চাউণ্ড হৈ গ'ল আৰু ছাৰ আৰু আকাশ দাহঁত সেইটো ডবাত আছে আৰু মই বৰ্তমান ইয়াতে আছোঁ অকলে বৰ্তমান বহি কিনে আকৌ অকণমান দেৰিকৈ মই আকাশ দাহঁতৰ লগত যাম আৰু বহুত ইণ্টাৰেষ্টিং বুলি কৈছে আৰু মানে চাই থাকক আৰু গাইজ মই আকাশ দাহঁতৰ ডবাত আহি গ'লোঁ আৰু এয়া আছে মোৰ লগত ভাৰতী বা এয়া প্ৰাৰ্থনা বা তাৰপিছত এয়া উৎপলা বা লুডু খেলি আছে আৰু একদম পূৰা এদিনৰ যাত্ৰা আৰু পূৰা একদম ৰাতিটো যাব আৰু ট্ৰেইনতে কাইলৈ ৰাতিপুৱাহে পাম আৰু দোস্তো আমি এতিয়া নলবাৰী পালোঁ নলবাৰী ডিম্পুদাৰ ঘৰ পালোঁ নলবাৰী ৱেষ্ট বেংগলত সোমাইছোঁ আৰু সোমাই কিনে ফালাকাটা পাৰ হ'লোঁ ফালাকাটা পাৰ হৈ মই দুপৰীয়াটো খালোঁ খাই কিনে মোৰ হৈ গ'ল এতিয়া এওঁলোকে খাব এওঁলোকে বুলি বিৰিয়ানী খাই মই ভাত খালোঁ ভাতেই বেষ্ট আৰু কাৰণ বেছিকৈ বিৰিয়ানী খাব নোৱাৰোঁ কাৰণ বিৰিয়ানী খালে কি হয় যদি জ্বলা থাকে ন মোৰ মানে পেট কম হৈছে আৰু মই খাব নোৱাৰিম মই জনাব নোৱাৰোঁ আৰু
মোৰ নহয় পইচা এইটো বেলেগ হয় চ' গাইজ খালোঁ আৰু এতিয়া গৈ আছোঁ ৱেষ্ট বেংগলত আছোঁ আমি এতিয়া বৰ্তমান আৰু মূৰত চাওঁ চুলি দীঘল কৰিব লগা হৈছে আজি একমাহ বেছি হ'ল চুলি কটাই নাই এতিয়া পূজাৰ পিছত কাটিম পৰীক্ষাও চলি আছিলে পৰীক্ষাটো 3 দিনমান মিছ যাব চ' গাইজ চাই থাকক আপোনালোকে এই কথা আৰু মই এতিয়া গৈ আছোঁ ৰাতি লগত মানে ৰাতি মানে এতিয়া 12:01 বাজিল A few moments later. গাইজ গধূলি হৈ গ'ল মই শুইছিলোঁ মানে দিনত মই ট্ৰেইনত মই দুবাৰ শুলোঁ মই হেডফোন দেখি আছে বাৰ মানে হেডফোনৰ চাউণ্ড কোৱালিটিৰ কাৰণে মই লৈছোঁ বাৰু ভালকৈ চ' গাইজ শুই আছিলোঁ উঠিলোঁ অলপ আগত উঠি কিনে অকণমান গৈ থাকে ন চাহ চাই চ' মানে নেমু টেঙা চাহ খালোঁ মাটিটো অলপমান বিষাইছে চাহ খালোঁ আকাশ দা ভুজিল লগাইছে হাই Oh, hi. अंडा बिरयानी चिकन बिरयानी আহি পালোঁ আৰু এতিয়া ট্ৰেইনখন অকণমান ৰখিছে কিছুমান যিবোৰে নামিছে আৰু ময়ো সেই ওপৰত বহি আছিলোঁ তাৰপৰা ইয়াতে আহিছোঁ ইয়াতে আৰু মোৰ থাকিম ৰাতি শুম সেইটো মোৰ আৰু বাকী আছে বহি আৰু মালদা টাউন দৈ কিনি ল'লোঁ দৈটো 20 টকা দৈ হয়নে আমি সেয়া বা খাই আছে বাকী দৈ 20 টকাৰ মিষ্টি দৈ জবিয়ে অ'কে এক কোপা দৈ আৰু যদি দি থৈ গ'লে ফিতে চ' গাইজ মই এতিয়া খাম এইটো আৰু খাই কিনে কৈ আছোঁ কেনে লাগে দেই চ' গাইজ মই এতিয়া খাই দেখাম তেনে খাই নেদেখাম মানে টেষ্টটো কম এনেকে খায় টেঙা আছে চ' গাইজ এইটো ষ্টেচনক বাই বাই দি কিনে আমি আগবাঢ়ো উৰিষ্যালৈকে মোৰ ৰ'ব যিহেতু শেষ হোৱা নাই চাই নেকি মানে পুৱাহে যাম দেই The next day. Hey guys, good morning. সকলোকে আকৌ এবাৰ ৰাতি শুলোঁ 4:30 মানতে চাগে 10 মানত চাগে আমি সোমাইছোঁ উৰিষ্যাত উৰিষ্যা গৈ আছোঁ চবে যোৱাৰ কাৰণে মোক দীপাংকৰ দা আছে লগত মোক সুধিম মই দীপাংকৰ দা কেনে লাগিছে দীপাংকৰ দা অঁ উৰিষ্যা যায় কেনে ভাল লাগিছে বাৰু তেওঁলোকৰ কাৰণে প্ৰথম আহিছোঁ একদম ভাল লাগিছে খালি মানুহবোৰে বছ ধৰি থাকে চাই চিংৰা তাৰপিছত আকৌ আহিব চেণ্ডউইচ বাৰ্গাৰ মানে কাম একদম দাম লাগি গৈছে দাদা দাদা তোমাৰ উৰিষ্যা গৈ আছা আগতে গৈছা তোমাক সুধিছোঁ এক্সপিৰিয়েঞ্চ হিচাপে সুধিছোঁ ট্ৰেইনত তোমাৰ কেনে লাগিছে বৰ্তমান ভাল লাগিছে কিন্তু এটা কথা বেয়া লাগিছে আজি শুব নাপালোঁ ট্ৰেইনত বহুত মানুহ যোন মানুহ আহি বহি দিছে চিটত ভাল লগা নাই সেইটো কাৰণে ট্ৰেইনততো জানেই মানে একদম চাই আহি থাকে চিঙৰা ৰসগোল্লা দেখিলেও খাব লাগে কিন্তু খাবলৈ পইচা নাই তাৰপিছত আৰু তেনেকৈ আৰু মানুহবিলাক আহি ডিষ্টাৰ্ব দিয়া বাকী শোৱাৰ সময়ত মানে মানুহবিলাক বহুত হেৰি হৈছে ভিৰ হৈ গৈছে ঠাণ্ডা লাগিছিলে বিচনা এটা আনিছিলোঁ লগতে সেইটো কৰি দিছোঁ এতিয়া আমি নামিম আৰু পামেই আৰু আমাৰ নেক্সট ষ্টপেজটোৱে চ' এইটো পালোঁ আৰু লাহেকৈ ভুৱনেশ্বৰ নেক্সট ষ্টেচন এদিনৰ জাৰ্ণি তো ৰাতিৰ জাৰ্ণি হৈ গ'ল শুলোঁ খালোঁ ট্ৰেইনত যি হ'ল অৱস্থা কম পিছত বাৰু বাকী লাষ্ট টাইমৰ কাৰণে ইয়াতে বহি লৈছোঁ ভুৱনেশ্বৰ পৰা ৱেলকাম বেক টু মাই ইউটিউব চেনেল RVS ব্লগছ আৰু মই বেছি আশা স্বাগতম জনাইছোঁ ভুৱনেশ্বৰৰ পৰা তো গাইজ আমি আহি পালোঁ অলপ আগত 8টা বাজিছিলে 8টা বাজি মানে পোৱাৰ লগে লগে আহি পালোঁ আৰু এতিয়া যাওঁ ডাইৰেক্ট ৰবীন্দ্ৰ মণ্ডপ আমি উৰিষ্যা হৈ গ'লোঁ আৰু মোৰ মাতটো মানে শ্ল' হৈ আছে লাহেকৈ কথা কৈ আছোঁ কাৰণে কথা কৈ আছোঁ মানুহ বহুত আছে কাৰণে লাহেকৈ কথা কৈ আছোঁ চ'
চাউণ্ড নাহিব পাৰে চ' গাইছ এইটো ভিডিঅ' ইয়াতে আছিলে মানে এইটো ভিডিঅ' পাৰ্ট 1টো ইয়াতে খতম হ'ল যদি ভিডিঅ'টো ভাল লাগে এতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব যদি এনেকুৱা ধৰণৰ ব্লগছ ভিডিঅ' অৰ্থাৎ মই এই চেনেলত নহয় মই লাইফষ্টাইল ফুড ব্লগ তাৰপিছত ট্ৰেভেল ব্লগ মানেকৈ আপলোড কৰি থাকোঁ আৰু লগতে মই ডান্সৰ ভিডিঅ' আপলোড কৰোঁ শ্বৰ্টত বেছিকৈ আপলোড কৰোঁ চ' আপোনালোকে যদি ভাল পায় যদি মোৰ চেনেলটো ভাল পাইছে আৰু মোৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই দিবৰ কাৰণে চ' গাইজ লগ পাই আছোঁ আকৌ আপোনালোকক এইটো হেঁতে শেষ হোৱা নাই এইটো ভিডিঅ' আৰু কণ্টিনিউ হৈ আছে চ' গাইজ আপোনালোকে চাই থাকক এইটো ভিডিঅ' পাৰ্ট 2ত লগ পাই আছোঁ বাই তেতিয়ালৈকে বাই